হাই ফ্ৰেণ্ড, কি খবৰ আপোনালোকৰ? ভালনে? মই ভালে আছোঁ। দীপা আছামিজ ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি এটা নতুন ভিডিঅ' লৈ আহিছোঁ। সেই ভিডিঅ'টো আপোনালোকৰ যদি চাই ভাল লাগে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। তেতিয়াহ'লে আহকচোন আমি ভিডিঅ'টো চাওঁ। বেম্বু প্লাণ্ট, এইটো চাগে সকলোৱে চিনিয়ে পায়। এইটোৰ নাম হৈছে বেম্বু প্লাণ্ট। এই বেম্বু প্লাণ্টবিলাক ষ্টিকবিলাক এক্সট্ৰা আছিল। মই ইয়াতে এটা গ্ৰীণ কালাৰৰ পট লৈছোঁ। আপোনালোকৰ যেনেকুৱা পটেই পচন্দ হয় তেনেকুৱা পটেই লগাব পাৰিব, কোনো প্ৰব্লেম নাই। আৰু এই পটটোত মই কোকোপিট ইউজ কৰিছোঁ। কোকোপিট কাক কয় সকলোৱে চাগে নেজানে, সেইটো কাৰণে মই কৈছোঁ। জনাসকলক কোৱা নাই বাৰু। যিসকলে নেজানে তেওঁলোকক কৈছোঁ। নাৰ্চাৰীত কিনিবলৈ পায়। নাৰ্চাৰীত যদি আপোনালোকে কয় কোকোপিট আছেনে, তেতিয়াহ'লে থাকিলে নিশ্চয় দিব। আপোনালোকে সেই কোকোপিট আপোনাৰ যিমানখিনি প্ৰয়োজন হয় সিমানখিনি তাৰ পৰা অলপ ভাঙি কেনে পানী দি তিয়াব। তাৰপিছত দেখিব তিওৱাৰ লগে লগে অলপ সময় পিছত সেইবিলাক ফুলি পেলাই অলপ আপোনাক যিমানখিনি প্ৰয়োজন সিমানখিনিহে তিয়াব। গোটেইকণ তিয়াবলৈ জৰুৰত নাই, কাৰণ গোটেইকণ তিয়ালে এনেই যাব ন। গতিকে মোক ইমানকণমান প্ৰয়োজন হৈছিল এই পটটোৰ কাৰণে। মই ইমানকণমানহে তাৰ পৰা ভাঙি কেনে ইয়াত মই তিয়াই পেলাই ৰুইছোঁ। তাৰপিছত মই এই ষ্টনবিলাক চাগে আপোনালোকে দেখিছে ন, এই কালাৰ ষ্টনবিলাক যে, এইবিলাক কিন্তু মই দেখিব ভাল হোৱাৰ কাৰণেহে লগাইছোঁ। আৰু কোকোপিটটো তিয়ালে এনেকুৱা ক'লা ক'লা দেখা যাব। সেইটো কাৰণে সকলোৱে ভাল নাপাবও পাৰে, কাৰণ এইটো বহুত মানুহে ভিতৰত ৰাখে, ঘৰৰ ভিতৰত ৰাখে। সেইটো কাৰণে মই ক'লাকণ নেদেখিবলৈ কাৰণে মইতো এই লুকো আহিবৰ কাৰণে আৰু এই ক'লা ক'লা নেদেখিবৰ কাৰণে মই এই পাথৰবিলাক ইয়াতে দি দিছোঁ। যদি আপোনালোকৰ ভাল নালাগে পাথৰ দিলে, তেতিয়াহ'লে আপুনি খালী কোকোপিট দিও ৰাখিব পাৰিব, কোনো প্ৰব্লেম নাই। কোকোপিটৰ পৰা যিখিনি বেনিফিট ইয়াত আহিয়ে যাব, আৰু পাথৰৰ পৰা কোনো বেনিফিট নাই, কিন্তু লুকৰ কাৰণেহে দিয়া হয়। দেখিব ধুনীয়া লাগে, বাছ সিমানখিনি ডিফাৰেঞ্চ, বাকী একো ডিফাৰেঞ্চ নাই। আৰু এটা প্লাণ্ট দেখাওঁ মই, এইটো ঠিক এই প্লাণ্টটো সমানেই হয়, বাট এই প্লাণ্টটো অলপমান কালাৰটো বেলেগ। আৰু এইটো সৰু আছিল বাৰু, এনেকুৱাই সৰু আছিলে, কিন্তু সৰুৰ পৰা এইটো এতিয়া ইমানখিনি গ্ৰ' হৈছে মোৰ ওচৰত। আৰু মই ইয়াক বহুতেই কেয়াৰ কৰিলেহে, কাৰণ এটা বস্তু আমি যদি ভালকৈ এটা যত্ন লওঁ ন, তেতিয়াহে আমাক ভাল ৰিজাল্ট আহিব তাৰ পৰা। ইয়াত মই যেনেকৈ সেই প্লাণ্টটো মই কোকোপিট দি ৰুইছিলোঁ, ঠিক তেনেকৈ এই প্লাণ্টটো ৰুইছোঁ। আৰু এই প্লেটখন যে দিছোঁ ইয়াতে হোল থকাৰ কাৰণে দিছোঁ বাৰু। আৰু যদি এই প্লাণ্টত মই কোনো প্লেট ইউজ কৰা নাই, কাৰণ ইয়াৰে কোনো তলপিনে হোল নাই, দেখিছে চাগে আপোনালোকে। আচ্ছা, তেতিয়াহ'লে হোল নথকা প্লাণ্ট ৰুলে পটত আপুনি পূৰা ফুল পানী দিব নালাগে। ইয়াত মিনিমাম ইমানকণ পানী ইউজ কৰিলে হৈ যাব। আৰু যদি আপুনি এনেকুৱা হোল থকা প্লাণ্ট পটত ইউজ কৰে প্লাণ্টটো, তেতিয়াহ'লে আপুনি জাষ্ট 1 গিলাচ পানী দিব পাৰে, কোনো প্ৰব্লেম নাই, কাৰণ ইয়াত হোল আছে ন, তলৰ পিনে পৰি যাব। আৰু ইয়াতে হোল নাই যিহেতুকে, ইয়াত বেছি পানী দিলে এই পুলিটো বহুত সোনকালে বেয়া হৈ যোৱা চান্স থাকে, কাৰণ ইয়াৰে যিবিলাক অক্সিজেন গছে লয় সেইটো ল'বৰ কাৰণে সিহঁতে বহুত দুৰ্বল হৈ যায়। সেইটো কাৰণে ইয়াৰে হোল কৰাটো বহুতেই ইম্পৰ্টেণ্ট বুলি মই ভাবোঁ, কাৰণ মই যিকেইটা ৰুইছোঁ হোল কৰিয়ে ৰুইছোঁ। আৰু এইটো মই হোল কৰা নাই কিয়, মই ট্ৰাই কৰি চাইছোঁ ই মৰে নেকি, সেইটো কাৰণে মই ইয়াক ট্ৰাই কৰি চাইছোঁ। আৰু আপোনালোকে এটা কাম কৰিব পাৰে, এনেকুৱা যদি আপোনাৰ ঘৰত প্লাণ্ট থাকে বা ৰোৱাৰ পিছত ইমান ডাঙৰ হৈ যায়, কেতিয়াবা ভাল নালাগা হৈ যায়, যদি আপুনি ইয়াৰ পৰা আধা অংশ কাটিং কৰিব পাৰে। ইয়াৰ পৰা আধা অংশ কাটিং কৰি এই ওপৰৰ অংশটো যদি আপুনি মাটিত বা পানীত লগাই দিয়ে, তাতো আপোনাৰ এই প্লাণ্টটো ধুনীয়াকৈ গ্ৰ' হোৱাৰ চান্স থাকে। প্লাছ এই আপুনি যিখিনি আধা কাটি পেলাব, তলৰখিনিও আপোনালোকে ইয়াতেই থ'ব পাৰে, ইয়াৰ পৰা আকৌ নতুন প্লাণ্ট উঠিব। আৰু এটা মই প্লাণ্ট দেখাই আছোঁ আপোনালোকে, তেনেকৈ মই কাটি পেলাই ৰুইছোঁ। কাটি পেলাই ৰোৱা প্লাণ্টটো মই জাষ্ট এনেকৈ, দেখিছেনে আপোনালোকে, এইকণ মই কাটি পেলাই ৰুইছিলোঁ। আৰু ইয়াৰ পৰা নতুন ধুনীয়াকৈ 2টা পুলি উঠিছে। আৰু ইয়াতে মই আগতে এটা ৰোৱা এল'ভেৰা প্লাণ্ট আছিল, সেইটো কাৰণে মই ইয়াতে অকণমান ঠাই পাইছিলোঁ, ৰুই দিছোঁ বাৰু। আপোনালোকে তেনেকুৱা নকৰিব, এক্সট্ৰাকৈ ৰুব বিচাৰিব। আৰু মই এটা প্লাণ্ট দেখাওঁ, ঠিক সেইটো যেনেকুৱা মই দেখাইছিলোঁ, ঠিক সেই প্লাণ্টটো আৰু এই প্লাণ্টটোৰ মাজত কোনো ডিফাৰেঞ্চ নাই।
এইটো সৰু সাইজৰ এটোত বহুত কেইটা কাটি পলা একেলগ কৰি বান্ধি ধুনিয়াকে দিছে কাৰণে এটো হৈছে সৰু প্লান্ট আৰু সেম প্লানে আপুনি যদি এই এনেকুৱা ষ্টিক বিলাক ইয়াপা উলাই ৰুব পাৰে এটো হ'ব কিন্তু লুকটো ইমান এটা ঠিক নাহে গতিকে আপুনি এনেকে নরমাল পানীটো ৰাখিব পাৰে কোকোপিট যদি বেয়া লাগে কলা কলা দেখিবলৈকে তেতিয়াহলে এনেকুৱা খালি পানীটো ৰাখিব পাৰে আৰু এটা কথা খালি পানীত ৰাখিলে এটা কাম হয় যে এই পানীটো আপুনি কোনো কল বা টেপৰ আইৰন পানী দিব নোৱাৰে ইয়াতে আপুনি মিনাৰেল ওয়াটাৰ ঢালিব লাগিব বা ফিল্টাৰ ওয়াটাৰ ঢালিব লাগিব কাৰণ যদি আমি এনেকুৱা পটত ৰুই দিও সেই পানীটো ওলাই যোৱা চান্স থাকে আইৰনটো নাথাকে হেতু কাৰণে মৰি যোৱা চান্সটো খুবেই কম গতিকে এটো অনলি পানীত থাকে ন হেতু কাৰণে আপুনি ফিল্টাৰ পানী ইউজ কৰা আপোনাৰ বহুতেই প্ৰয়োজন মই তেনেকৈ ইউজ কৰিছো আৰু এটো 1 ইয়াৰ হৈ গৈছে অবিয়াসলি এতিয়া আৰু কিমান বছৰ যাব সাগে সেই মই গম নেপাও ঠিক মোৰ ওচৰত ইমান গ্ৰো হৈছে প্ৰথমতে কিন্তু ইয়া যে খালি খালি ষ্টিক বিলাক দেখিছে আপোনালোকে ইয়াৰে দুটা এটা সৰু সৰু এনেকুৱা সৰু সাইজৰ দুটা এটা লিপছে আছিলে বাৰু এতিয়া ইমানখিনি হৈ গল 1 ইয়াৰ হৈ গৈছে মোৰ ওচৰত আৰু বহুত দিন যাব ভালকে ৰাখিব লাগিব বাৰু জলে আমি যিবিলাক গাঁৱলীয়া জেগাত থাকো আমি ঘৰৰ ইমান ধুনীয়া ধুনীয়া খালি খালি ঠাইবিলাক থাকে যে জাস্ট আমাৰ গাঁৱলীয়া জেগাত যিবিলাক নরমাল ঠাই থাকে তাতো এনেকে আপুনি এই সিঙ্গেল ষ্টকবিলাক ৰুব পাৰে কোকোপিট নহলেও পাৰিব নরমাল মাটিত কাৰণ নরমাল মাটিত যিমান ধুনীয়া এই পাতবিলাকৰ কালাৰবিলাক যে আহে বহুত ধুনীয়া ডাৰ্ক গ্ৰীন হয় হেতু কাৰণে ইয়াতে কম পানী কম মাটি কাৰণে ইহতৰ ডাঙৰ হোৱা চান্সটো খুব কমকে থাকে আৰু যদি আমি নরমাল মাটিত বা ৰুই দিও তেতিয়াহলে ইয়াৰে ইহতৰ ডাঙৰ হোৱা চান্সটো বহুতেই বেছি থাকে হেতু কাৰণে আমি যদি খালি ঠাই থাকে ডাইৰেক্ট পট নহয় খালি ঠাই বুলি কৈছো মই খালি ঠাইত যদি তেনেকে ৰুব পাৰো তেতিয়াহলে নিশ্চয় বহুতেই ডাঙৰ হৈ যাব তেতিয়া আপোনালোকে তাৰ পৰা সৰু সৰুকে কাটিং কৰি আকৌ এক্সট্ৰা ঠাইত ৰুব পাৰিব কাৰণ আমাৰ ইয়াতে এতিয়া জেগা নাই কাৰণে মোৰ ওচৰত তেনেকুৱা খালি ঠাই নাই কাৰণে মই এনেকে পটত ট্ৰাই কৰি চাইছো গতিকে ইয়াতো মই খুব বেছি বেয়া ফল পোৱা নাই বাৰু মই ভালেই পাইছো ইয়াতে কোনো মেডিসিন ইউজ কৰিব নেলাগে গ্ৰীন হোৱা কাৰণে বা জলদি ডাঙৰ হোৱা কাৰণে কোনো মেডিসিন ইউজ কৰিব নেলাগে আৰু আপোনালোকে ঘৰৰ ভিতৰত যদি ৰাখে তেতিয়াহলে ঘৰৰ ভিতৰতো ৰাখিব পাৰিব আৰু যদি বাহিৰত ৰাখে তেতিয়াহলে বাহিৰতো ৰাখিব পাৰিব পটত ৰুলেও বাহিৰত ৰাখিব পাৰিব মাটিত ৰুলেও পাৰিব আৰু এটা কথা মই কওঁ যদি আপুনি এনেকুৱা পটত কোকোপিট দি ৰুই তেতিয়াহলে আপুনি ইয়াত যিমান পাৰে ফিল্টাৰ ওয়াটাৰ ঢালিব পানী ঢালিবৰ কাৰণে চেষ্টা কৰিব কাৰণ কোকোপিটে কেতিয়াও আইৰন ৰিফাইন কৰিব নোৱাৰে আৰু যদি আমি মাটি বা বালি দি মিক্স কৰি পটত ৰু তেতিয়াহলে সেই বালিয়ে আমাৰ আইৰনটো ৰিফাইন কৰিব পাৰে হেতু কাৰণে আমি কি কৰো যদি এনেকুৱা পটত ৰু তেতিয়া কোকোপিট দি তেতিয়াহলে আপুনি যিমান পাৰে ফিল্টাৰ পানী ইউজ কৰিব টেপৰ পানী নিদিবই টেপৰ পানী বা কলৰ পানী ইউজ নকৰিব আৰু যদি আমি এনেকুৱা পটত ৰু মাটি আৰু বালি দি পলা তেতিয়াহলে আপুনি যি কোনো মাটি পানী ইউজ কৰিব পাৰিব ফিল্টাৰ নোহোৱা হলেও কথা নাই কল বা টেপৰ কোনো প্ৰবলেম নাই পানী ইউজ কৰিব পাৰিব কিন্তু এটা কথা কি এই প্লান্টটো যেতিয়াই তেতিয়াই চুব নেলাগে এই প্লান্টটো আমি যেতিয়াই তেতিয়াই চুলে বহুত বাৰ এনেকে টাচ কৰি থাকিলে কি হয় জলদি শুকাই যায় মৰি যায় আৰু এই পাতবিলাক যদি এনেকে ধুলি লাগি যদি লেতেৰা নিচিনা দেখা যায় তেতিয়াহলে আপুনি তিতা কাপোৰ দি এনেকে মচি দিব পাৰিব বা স্প্ৰে কৰি পেলাই আপুনি এনেকে মচিব পাৰিব কোনো প্ৰবলেম নাই কিন্তু আপুনি ইয়াৰ পৰা ডাইৰেক্ট উভালি কেনে ধোৱা তেনেকুৱা কাম নকৰিব কাৰণ এটো পটত থাকিলে ইয়াৰে এটা তলৰ হিপাবোৰ এটা শক্তি কমি যায় যদি আমি এনেকে টানি কেনে উঠাই দিও তেতিয়াহলে ইয়াৰে ভিতৰত থকা শক্তিবিলাক কমি যায় হেতু কাৰণে তেনেকুৱা কাম নকৰিব যদি আপোনালোকৰ ঘৰত এনেকুৱা প্লান্ট আছে বা প্লান লম বুলি ভাবিছে তেতিয়াহলে আপোনালোকে এনেকা কেয়াৰ লবচোন নিশ্চয় আপোনালোকেও এনেকে সুফল পাব মোৰ ওচৰত বহুত কেইটা এনেকুৱা প্লান আছে মই এনেকে কেয়াৰ লৈ আছো আৰু এনেকে কেয়াৰ লৈ মই বহুতেই ভাল পাওঁ গ্ৰীণ আমাৰ সকলোৰ কাৰণে বহুত উপকাৰী আৰু ঘৰৰ ভিতৰত ৰাখিলেও বহুতেই উপকাৰী কাৰণ অক্সিজেনৰ কাৰণে আমাক বহুত হেল্প কৰে আৰু এটা পট মই দেখাইছো আপোনালোকক ঠিক যেনেকে আগত ৰুইছিলো মই
কৈছিলোঁ ঠিক তেনেকৈ এইটোতো ৰুইছোঁ খালি পটকেইটা কালাৰটো বেলেগ মোৰ পিংক ৰেড আৰু গ্ৰীণৰ ভিতৰত ৰুইছোঁ আৰু আপোনালোকে এনেকৈ নৰ্মেল পানীটো থ'ব পাৰিব তেতিয়াহ'লে আজিলৈকে আহোঁ আকৌ নেক্সট টাইম মই ভাল ভাল ভিডিঅ' লৈ আহিম নিশ্চয় আপোনালোকে চাব তেতিয়াহ'লে বাই বাই